Welcome to বাস্তৱ এডুকেশ্যন সাবস্ক্ৰাইব কৰি ৰাখক মোৰ শিক্ষকগণ বন্ধু-বান্ধৱীসকল বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল আজি প্ৰধানত মই কেইটামান প্ৰশ্নৰ উত্তৰ দিম, যিকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰি হয়তো আপোনালোকে বিভিন্ন ধৰণৰ ইউটিউব চেনেল তথা লিংকত গৈ খুচৰি ফুৰে আৰু সেইকেইটা প্ৰশ্নৰ উত্তৰে মই আজি মোৰ ভিডিঅ'ত সংক্ষিপ্ত আকাৰত বনাই আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু সেই ভিডিঅ'ৰ খুব কম সময়ৰ ভিতৰতে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ল অভাৰলেপিং। অভাৰলেপিং শব্দটো হয়তো বহুতেই অপৰিচিত, মানে এই টেটৰ নিযুক্তিৰ লগত অভাৰলেপিং শব্দটো কেনেদৰে জড়িত হৈ আছে, যিসকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে অপৰিচিত। প্ৰথম আহিছোঁ অভাৰলেপিং মানে কি। অভাৰলেপিং মানে কি সেইটো প্ৰশ্ন প্ৰথম আহিম, তাৰ আগতে কেইটামান আৰু এটা দি লওঁ। তাৰপিছত আহিলে ডিষ্ট্ৰিক্ট চিলেক্ট কেনেকৈ কৰিব লাগে সেইটো এটা বিষয় জনাম, মানে প্ৰথম হ'ল অভাৰলেপিঙৰ বিষয়ে জনাম, দ্বিতীয়তে মই জনাম ডিষ্ট্ৰিক্ট চিলেকশ্যন কেনেধৰণে কৰিব লাগে, কাৰণ কিছুমান নতুন ল'ৰা ছোৱালী আছে, পুৰণাখিনিৰ পৰা জানে আপোনালোকে, আৰু জানে বুলি নকওঁ, নাজানা দেখিহে আপোনালোকে ৰৈ গৈছে, জনা হ'লে আপোনালোকে ৰৈ নগ'লহেঁতেন। কিছুমানে ডিষ্ট্ৰিক্ট চিলেকশ্যনত বহুত ভুল কৰি থাকে আৰু সেইবাবে কাৰণ ময়ো ভুক্তভোগী হয় আৰু মই বুজাব পাৰিম যে কেনেধৰণে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যনত দিমাগ লগাব পাৰে। 2 নম্বৰ কথা। 3 নম্বৰ কথা আহিলে কেইখন টেট চাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰিব পাৰি। 4 নম্বৰতে আহিব আছাম টেট আৰু চি টেটৰ মাজত কিবা পাৰ্থক্য ওলাব নেকি, বা আছাম টেটৰ চাৰ্টিফিকেট দি এপ্লাই কৰিলে বেছি গুৰুত্ব পাব নেকি চি টেটত এপ্লাই কৰাতকৈ, বা চি টেট চাৰ্টিফিকেট দি এপ্লাই কৰাতকৈ আছাম টেটৰ চাৰ্টিফিকেট দি এপ্লাই কৰিলে কিবা গুৰুত্ব পাব নেকি, কিবা মাৰ্কছ বাঢ়িব নেকি, প্ৰিফাৰেঞ্চ পাব নেকি, তাৰ বিষয়ে আলোচনা কৰিম। তাৰ পাছতে আহিম এল পিত পঢ়ি থকা যিসকলে এল পি শিক্ষক কাম কৰি আছে, তেওঁলোকেওতো ইউ পি কিছুমানে চাৰ্টিফিকেট আছে বা ইউ পি কিছুমান টেট পাছ কৰি থৈছে, তেওঁলোকে কিবা প্ৰিফাৰেঞ্চ পাব নেকি, বা সিহঁতৰ কিবা মাৰ্কছ পাব নেকি, বা সিহঁতে এপ্লাই কৰিব পাৰিব নে নোৱাৰে, সেইবিলাকৰ ওপৰত ভিডিঅ' আলোচনা কৰিম। এই 5টা টপিকৰ ওপৰতে মই আজি আলোচনা কৰিম সদ্যহতে। প্ৰথমটো টপিক আহিছোঁ অভাৰলেপিং। অভাৰলেপিং শব্দৰ অৰ্থ কি? ঠিক আছে, অভাৰলেপিং মানে হৈছে ইটোৰ ওপৰত ইটো এনেকৈ কৈ খামুচ মাৰি সোমাই থকা, জোৰ খাই থকা। ধৰক অভাৰলেপিং মানে এতিয়া বস্তুটো এনেকুৱা ধৰণৰ, ধৰি লওক হাতখন লাগিছে, ইয়াতে লগ খাই এই হাতখনক নাইকিয়া কৰি দিয়ে, বা ইয়াৰ ওপৰত ৰাজত্ব প্ৰভুত্ব বিস্তাৰ কৰা, সেইটো হৈছে অভাৰলেপিং। ঠিক আছে, এতিয়া কথাটো হ'ল অভাৰলেপিং মানে কি। অভাৰলেপিং কথাটোতো মই বুজালোৱেই। টেটত অভাৰলেপিং মানে হৈছে, ধৰা এজন কেণ্ডিডেটেই 4-5টা পোষ্টত নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং বুলি ক'লে এজন কেণ্ডিডেটে যেতিয়া এটা চাকৰি কৰিব কিন্তু বাকী 4টা পোষ্ট খালী হৈছে। ধৰক এজন মানুহে পুলিচতো চাকৰি পাইছে, ফৰেষ্ট ডিপাৰ্টমেণ্টতো চাকৰি পাইছে, SI চাকৰি পাইছে, এল পি শিক্ষকো পাইছে, ইউ পি শিক্ষকো পাইছে। 5টা পোষ্ট ব্লক কৰি একেবাৰে শেষত জইন কৰিলে SI বিভাগত, বাকী 4টা পোষ্ট এনেই গ'ল। মানে 4টা পোষ্টত তেওঁ ব্লক কৰি ৰাখি দিলে, সেই 4টা পোষ্টত অসমৰ কোনো ল'ৰা ছোৱালীয়ে জইন কৰিব নোৱাৰিলে, সেইটোক কয় অভাৰলেপিং। ডেট ইজ কল্ড অভাৰলেপিং। আৰু 3টা কাৰণত অভাৰলেপিং, 3টা কাৰণত মই ভাগ কৰি দিছোঁ। 1 নম্বৰতে টেটৰ বিষয়ত অভাৰলেপিং হয়। প্ৰথমতে হ'ল তোমালোকে যেতিয়া ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিবা, সেইটো মই পাছত বুজাই দিম, প্ৰথমতে বুজাই দিছোঁ। ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে 3খন ডিষ্ট্ৰিক্ট যিহেতু চিলেকশ্যন কৰে, আৰু সেই 3খন ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে 3ও ঠাইতে যদি নাম ৰৈ যায়, একেবাৰে শেষৰ যেতিয়া ফাইনেল মেৰিট লিষ্টখন মাৰিব, সেই ফাইনেল লিষ্টত যেতিয়া 3ও ঠাইতে নাম ৰৈ যায়, সেইটোৱে হৈছে অভাৰলেপিং। মানে এজন ব্যক্তিয়ে 3 ঠাইত নাম আহিলে তাৰে এঠাইত জইন কৰিলে, 2 ঠাইত এনেই ৰৈ গ'ল, সেইটোক কয় অভাৰলেপিং। 2 নম্বৰতে আহিলে এল পি আৰু ইউ পি। এল পি আৰু ইউ পি দুটা ঠাইত এপ্লাই কৰিব পাৰে, তাত বাধ্যবাধকতা নাই বা বেলেগ সমস্যা একো নাই। ঠিক আছে, তেওঁ এল পিটো নাম আহিলে, ইউ পিটো নাম আহিলে, আৰু একেবাৰে শেষত তেওঁ ইউ পিত জইন কৰিলে কিন্তু এল পি পোষ্টটোত এনেই ব্লক কৰি ৰাখিলে, সেইটোক কয় অভাৰলেপিং। 3 নম্বৰতে আহিলে, ধৰি লওক এতিয়া আমাৰ ধৰি লওক প্ৰায় 30,000 ওপৰত নিযুক্তি দিব। ঠিক আছে, তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত এপ্লাই কৰিছে, তেওঁ পুলিচত এপ্লাই কৰিছে, তেওঁ AP UP চবতে এপ্লাই কৰিছে, যিকোনো এটা এপ্লাই কৰিছে, ইউ পিত এপ্লাই কৰিছে ধৰি লওক, তাৰপাছত LP টিচাৰ এপ্লাই কৰিছে, UP টিচাৰ এপ্লাই কৰিছে, এপ্লাই কৰি একেবাৰে শেষত যিকোনো এটা বিষয়ত চাকৰি, গোটেইকেইটা বিষয়ত যদি চাকৰি পাই যোৱাৰ পাছত যেতিয়া এটাত জইন কৰিব, সেইটো হ'ল অভাৰলেপিং। মানে এনে 3 প্ৰকাৰে অভাৰলেপিঙৰ জৰিয়তে পোষ্টটো বন্ধ হৈ যায়। তাৰ বাবে আপোনালোকে গুৰুত্ব দিব লাগিব, যাতে দেখুৱাই দিব লাগিব যে এই ব্যক্তিজন চব 4-5টা পোষ্টত ৰাখিছে, তেতিয়াই সেইটো চৰকাৰে ব্যৱস্থা ল'ব আৰু অভাৰলেপিং নাইকিয়া কৰিবৰ কাৰণে চিন্তা কৰি আগবাঢ়িব। যোৱাবাৰ কিন্তু অভাৰলেপিংটো বহুতখিনি বহুতেই কমাই দিলে। হয়, 3 নম্বৰ যিটো পইণ্ট ক'লো যে
বেলেগ বেলেগ চাকৰি পালে তেতিয়া কিন্তু চৰকাৰে গম নাপায়। কিন্তু LPত পোৱাজনে 2-3টা বিষয়ত LPতে নাম অহা নাছিলে যোৱাবাৰ, কিন্তু তাৰ আগৰবাৰ আহি গ'ল। ঠিক আছে, LPত পোৱাজনে UPতো পাই গৈছে, সেইটো বুজি পাইছো, কিন্তু এইবাৰ এইটো নকৰিবৰ কাৰণে আপোনালোকে জলজা চলাব লাগিব। 2 নম্বৰ আহোঁতে ডিষ্ট্ৰিক্ট চিলেক্ট কেনেকৈ কৰিব চাওক। আপোনালোকে 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰিব। টোটেল 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰিব। ফাৰ্ষ্ট প্ৰিফাৰেন্স, ছেকেণ্ড প্ৰিফাৰেন্স, থাৰ্ড প্ৰিফাৰেন্স। ফাৰ্ষ্ট প্ৰিফাৰেন্স সেইখন ডিষ্ট্ৰিক্ট য'ত মানে তোমালোকে কি হৈছে, যিখন ডিষ্ট্ৰিক্টত তুমি প্ৰথম নামটো পাবা। ধৰা তুমি এতিয়া ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ এপ্লাই কৰিলে, ডিব্ৰুগড় ফাৰ্ষ্ট প্ৰিফাৰেন্স যদি দিয়া 3খন ডিষ্ট্ৰিক্টত, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ গোটেই 3খন ডিষ্ট্ৰিক্টত যদি তোমাৰ নামটো আহে, তেনেহ'লে তুমি একেবাৰে শেষত ডিব্ৰুগড়তে তোমাৰ নামটো আহিব, কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেন্স ডিব্ৰুগড় দিছিলে। কিন্তু এইটো নহয় যে তুমি তিনিচুকীয়াত নামটো আহিলে, ধৰি লওক ডিব্ৰুগড়ত হাই কাট অফ গ'ল, তেতিয়া তুমি তিনিচুকীয়াতো পাবা, কিন্তু তিনিচুকীয়াত তোমাৰ যদিহে ডিব্ৰুগড়ত নাম নাহে তেতিয়াহে পাবা। যদি গোটেই 3খনত নাম আহিবলগীয়া হয় তেনেহ'লে তুমি ডিব্ৰুগড়ত পাবা। কিন্তু থাৰ্ড প্ৰিফাৰেন্স দিয়া মানে যে তাত নাম আহিলে তুমি নাপাবা, বাকীকেইখন নাম নাহিলে, সেইটো নহয়। 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত যিকোনো এখনৰ কাট অফ তোমাৰ নাম্বাৰতকৈ কম গ'লে সেই 3খনৰ ভিতৰত আহিব, তুমি সেইটো চিন্তা কৰিবলৈ কথা নাই। এতিয়া আহোঁ কেইখন টেট চাৰ্টিফিকেট দিয়ে। আপোনালোকে যোৱা তাৰ আগৰবাৰ কি কৈছিলে, মানুহে মোৰ CTETৰ 4খন পেপাৰ আছে, আছাম টেটৰ 2বাৰ টেট পাছ কৰি আছে, 6খন 7খন একদম চাৰ্টিফিকেট দি এপ্লাই কৰি দিছে। ঠিক আছে, কিন্তু যোৱাবাৰ সেইটো চিষ্টেম নাই। যোৱাবাৰ সেইটো কাৰণে গোটেই 6খন এপ্লাই কৰি দিলেও সেই 6খন চাৰ্টিফিকেটৰ ভেৰিফিকেশ্যন সেইকাৰণে লিষ্ট মই আগতেই কৰি দিলে, আৰু যিকোনো এখন চিলেক্ট কৰিবলৈ দিলে যিখন তোমাৰ আটাইতকৈ বেছি মাৰ্কছ আছে। ঠিক আছে, আৰু সেইখনৰ মতেই মেৰিট লিষ্টবোৰ প্ৰস্তুত কৰিলে। গতিকে বন্ধু বান্ধৱীসকল, এইবাৰ কি চিষ্টেম কৰে নাজানো, কিন্তু আপোনালোকে এইটো চাবা যে আটাইতকৈ বেছি যিখন মাৰ্কছ থাকে সেইখনেদি এপ্লাই কৰাটো মই ভাল দেখিছোঁ, বা তোমালোকৰ বাবেও ভাল দেখিছোঁ। কিন্তু চৰকাৰে কি ব্যৱস্থা হয় এতিয়ালৈকে মই গম পোৱা নাই। কিন্তু তাৰ আগৰবাৰ, যোৱাবাৰ কথা হোৱা নাই, তাৰ আগৰবাৰ গোটেইকেইখন এপ্লাই দি কৰিছিলে, কিন্তু যোৱাবাৰ কিন্তু যিকোনো এখন দিহে ব্যৱস্থা গ্ৰহণ কৰিছিলে চৰকাৰে, সেইটো এটা কথা। আছাম টেট আৰু CTETত প্ৰিফাৰেন্স দিব নেকি? অৰ্থাৎ এজন ব্যক্তিয়ে ধৰি লওক মই CTETত দি এপ্লাই কৰিছোঁ আৰু তেখেতে আছাম টেটত দি এপ্লাই কৰিছে, 270 তেওঁৰো মাৰ্কছ আছে, 270 মোৰো মাৰ্কছ আছে। ঠিক আছে, তেতিয়া আছাম টেটৰ ব্যক্তিজনক প্ৰথমতে প্ৰিফাৰেন্স দিব নেকি? সেইটো প্ৰশ্ন উদয় হৈছে। নহয় বন্ধু বান্ধৱীসকল, তাত যেতিয়া তোমালোকৰ এখন আহিব, ফৰ্মেট আহিব, যাত নটিছখনত লিখা থাকিব যে হয়তো বয়স অনুপাতে তেওঁক গুৰুত্ব দিব পাৰে, কিন্তু টেটৰ চাৰ্টিফিকেট লৈ কেতিয়াও প্ৰিফাৰেন্স দিয়া দেখা নাই, আৰু ভৱিষ্যতলৈ নিদিয়ে। সেইটো মোৰ যথা বিশ্বাস আছে, পূৰ্ণ বিশ্বাস আছে যে বয়সক লৈ দিব পাৰে। তেওঁৰ বয়স ধৰি লওক তোমাতকৈ 2 বছৰ ডাঙৰ, তেখেতক প্ৰিফাৰেন্স দি দিব পাৰে, বা এনেকৈ প্ৰিফাৰেন্স দিব পাৰে। ধৰা তেওঁৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাৰ্কটো কি আছে। এবাৰ যিহেতু টেটৰ মাৰ্কছটো লিখিছে, গতিকে টেটৰ মাৰ্কছটো প্ৰিফাৰেন্স যিহেতু এবাৰ দিছে, হয়তো তেখেতৰ ধৰি লওক 86 টেটত পাছ কৰি তোমাৰ সমান মাৰ্কছ হৈছে, আৰু তোমাৰ ধৰি লওক 76 পায়ো তোমাৰ সমানে মাৰ্কছ হৈছে, তোমাৰ ধৰি লওক এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনত বেছি আছে। ঠিক আছে, তেতিয়া কিন্তু টেটত যদি প্ৰিফাৰেন্স দিয়ে তেনেহ'লে তেখেতেই পাব, বস্তুটো তেনেকুৱা ধৰণৰ। কিন্তু আছাম টেট বা CTETত ইহঁতৰ মাজত কেতিয়াও কম্পেয়াৰ নহয়, দুয়োটাই সমান। ঠিক আছে, সেইটো টেনশ্যন নল'ব। LPত কৰি থকা সকলে এপ্লাই কৰিব পাৰিবনে? হয়, LPত যিসকলে এতিয়াও কৰ্মৰত হৈ আছে তেওঁলোকে UPত এপ্লাই কৰিব পাৰিব, কিন্তু LPত কৰি থকা শিক্ষকসকলে পুনৰ LPত এপ্লাই কৰিব নোৱাৰে। আৰু এইটো এটা অন্যতম কাৰণ, পষ্ট ব্লক হোৱাৰ অন্যতম কাৰণ হ'ল LPত যিসকলে কৰি আছে তেওঁলোকে UPত নকৰিবই। কৰি দিয়াৰ লগে লগে তেওঁলোকে কি হৈছে, UP পষ্টটো ব্লক কৰি তেওঁলোকে নিজে চাকৰিত সোমাই যায়, আৰু তেওঁ যিহেতু LPত কৰি আছিলে সেই LP পষ্টখিনি আকৌ খালী হৈ যায়। গতিকে বন্ধু বান্ধৱীসকল, এইকেইটাই প্ৰধান কাৰণ আছিলে যে LP সকলেও যিসকলে LPত কৰি আছে চৰকাৰী ৰেগুলাৰ, তেওঁলোকেও UPত এপ্লাই কৰিব পাৰিব, তাত কোনো বাধ্যবাধকতা নাই। গতিকে আজি এইকেইটাই 5টা প্ৰধান উদ্দেশ্য আছিলে আপোনালোকৰ আগত অৱগত কৰা। গতিকে আগলৈও এনেকৈ টেট বিষয়ৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ চাই থাকিবলৈ মোৰ চেনেলটো চাই থাকিব। বাস্তৱ এডুকেশ্যন চেনেলৰ আপোনালোকক অশেষ স্বাগতম, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অনুৰোধ।